10 সংখ্যক বাউখুংগ্ৰী ফেষ্টিভেল অহা 12 তাৰিখৰ পৰা 14 তাৰিখলৈ 3 দিনীয়া কাৰ্যসূচীৰে আমাৰ টুৰিজিম ডিপাৰ্টমেণ্ট, আমাৰ স্পৰ্টছ ডিপাৰ্টমেণ্ট আৰু বিভিন্ন কালচাৰেল ডিপাৰ্টমেণ্ট বিভিন্ন বিভাগ লগ লাগি একেলগে এই ফেষ্টিভেলটো সেলিব্ৰেট কৰাৰ কাৰণে প্ৰস্তুতি ইতিমধ্যে প্ৰায় সম্পন্ন কৰিছে। মই প্ৰথমতে আমাৰ উদ্যোক্তাসকলক মই কংগ্ৰেচুলেশ্যন জনাইছোঁ আৰু ইয়াৰ লগতে আজি বাউখুংগ্ৰী ফেষ্টিভেলটো এটা ৰিচুৱেল ফেষ্টিভেল হয়। এইটো আমাৰ যিটো ট্ৰেডিশ্যনৰ লগত লিংক থকা এটা ট্ৰেডিশ্যনেল ফেষ্টিভেল হয়। তো এই বাউখুংগ্ৰী ফেষ্টিভেলত আজি যিটো বিটিআৰ গভৰ্ণমেণ্টৰ পৰা আয়োজন কৰিছে এই প্ৰগ্ৰামৰ দ্বাৰা বিটিআৰবাসী আৰু অসমবাসীক আমাৰ জাতীয় উৎসৱ ৰঙালী বিহু আৰু ৰংজালী বৈশাগুৰ মই শুভকামনা আৰু গাহাম হামলাইনাই মই সকলোকে জ্ঞাপন কৰিছোঁ। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে আমাৰ নতুন বছৰত সকলোৱে নিজৰ নিজৰ ভাষা সংস্কৃতি নিজৰ ট্ৰেডিশ্যন লৈ পেলাই ভাল এটা পৰিৱেশত শান্তি সম্প্ৰীতি মৰম স্নেহৰ মাজেৰে ৰংজালী বৈশাগু উদযাপন কৰিব পাৰিব। ইয়াৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আগৰ বছৰবিলাকৰ নিচিনা এই বছৰতো আমাৰ বাউখুংগ্ৰী ফেষ্টিভেলত বিভিন্ন এজেণ্ডা লৈ পেলাই বিভিন্ন আমাৰ কাৰ্যসূচী লৈ পেলাই এই বাউখুংগ্ৰী ফেষ্টিভেল আয়োজন কৰা হৈছে। ইয়াত ট্ৰেডিশ্যনেল ফুড কম্পিটিশ্যন, ইয়াত ট্ৰেডিশ্যনেল গেম, ইয়াত আমাৰ চাইক্লিং কম্পিটিশ্যন, মাৰাথন কম্পিটিশ্যন আৰু ইয়াৰ লগতে বিভিন্ন কালচাৰেল প্ৰগ্ৰাম আৰু মেইন যিটো প্ৰগ্ৰাম আছে এইটো বাউখুংগ্ৰী পাহাৰত মানে অহা 14 তাৰিখত চবে আৰোহণ কৰে, ইয়াত ট্ৰেকিং কৰে। চ' এই ফেষ্টিভেলৰ লগতে লিংক ৰাখি পেলাই সংগতি ৰাখি বাউখুংগ্ৰী ফেষ্টিভেলৰ জন্ম হৈছে। গতিকে এই গোটেইকেইটা প্ৰগ্ৰাম সফল হ'ব বুলি মই আশা কৰিছোঁ। ইতিমধ্যে স্থানীয় ৰাইজে যথেষ্ট সহযোগ কৰিছে। আমাৰ স্থানীয় আমাৰ কৰ্মকৰ্তাবিলাক কাৰ্যকৰ্তাবিলাক স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে ৰাইজৰ লগত আলোচনা বিলোচনা কৰি যে বাউখুংগ্ৰী ফেষ্টিভেলটো কেনেকৈ কালাৰফুলি উদযাপন কৰা হয় ইয়াৰ কাৰণে প্ৰস্তুতি চলোৱা হৈছে। আৰু আমিও আশা ৰাখিছোঁ এই 3 দিনীয়া কাৰ্যসূচীত ফুল্লি ৰাইজে এণ্টাৰটেইনমেণ্ট কৰিব পাৰিব আৰু ইয়াৰ লগতে অঞ্চলৰ সৰু সুৰা আমাৰ কিছুমান ব্যক্তিসকলে ইয়াত সৰু সুৰা দোকান দি পেলাই বিভিন্ন কাপোৰৰ দোকান, বিভিন্ন খাদ্যৰ দোকান এইবিলাক দি পেলাই অলপ চলপ হ'লেও অৰ্থনৈতিক উপাৰ্জন কৰিব পাৰিব, আগুৱাই যাব পাৰিব। আমি সেইটো আশা কৰিছোঁ। বাউখুংগ্ৰী অঞ্চলটো লৈ পেলাই আমাৰ এটা ডাঙৰ সপোন আছে। এইটো এটা ডাঙৰ টুৰিষ্ট স্পট হিচাপে ডেভেলপ কৰাৰ কাৰণে আৰু ইয়াৰ লগতে আমাৰ এই বাউখুংগ্ৰী ছাইডতে বড়োলেণ্ডৰ এটা মিনি ফিল্ম ষ্টুডিঅ' বনোৱাৰ কাৰণেও এটা প্ৰপ'জেল আছে আৰু এই বছৰৰ পিছত আমি আশা কৰিম যে নেক্সট বছৰবিলাকত উদযাপন কৰিবৰ কাৰণে ইয়াত পাৰ্মানেণ্ট কিছুমান ষ্ট্ৰাকচাৰ বনোৱাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ আৰু বাউখুংগ্ৰীৰ যিটো মূৰ্তি প্ৰতিমূৰ্তি সেইটো পাৰ্মানেণ্টলি এটা প্ৰতিমূৰ্তি স্থাপন কৰাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ। গতিকে আগন্তুক দিনত বাউখুংগ্ৰী ফেষ্টিভেলটো আসাম ৱাইড এটা পপুলাৰ বা ইণ্ডিয়াতে জনাজাত হোৱা এটা ফেষ্টিভেল হিচাপে গঢ় দিয়াৰ কাৰণে আমাৰ এটা চিন্তা আছে। মই আপোনালোকক সকলোৰ দ্বাৰা অনুৰোধ কৰিছোঁ যে এই ফেষ্টিভেলত অহা সকলো লোকে যাতে ডিচিপ্লিন মেইনটেইন কৰে, কাৰণ পাহাৰত আৰোহণ কৰা বা হিলছ ট্ৰেকিং কৰাত আমাক এনাৰ্জি লাগে আৰু ডিচিপ্লিন লাগে। তো সেইকাৰণে সকলো ডিচিপ্লিনটো যাতে মেইনটেইন কৰে আৰু ইয়াত যিহেতু মেক্সিমাম আমাৰ ইণ্ডিজিনাছ লোক আছে, ট্ৰাইবেল লোক আছে। চ' সকলোৰে মাজত মিলা প্ৰীতি ভাল এটা পৰিৱেশত ভাল এটা সকলোৰে মৰম স্নেহৰ মাজত এই পৰিৱেশটো বা এই ফেষ্টিভেলটো সম্পন্ন হয় সেইটোকে আমি আশা ৰাখিছোঁ। 2023-24 सोलोंथाइ बोसोरनि थाखाय गोदान मुं थिसननाय लानानै फैदों बड'लेण्ड एकाडेमि सिनियर सेकेन्डारि फरायसालिया। क'क्राझार जिल्लानि तिनिआलियाव थानाय बर' बिजोंनि बड'लेण्ड एकाडेमि सिनियर सेकेन्डारि फरायसालिया दायो केजिनिफ्राय 9 थाखोसिमनि गोदान मुं थिसननायखौ लागासिनो। बड'लेण्ड एकाडेमि सिनियर सेकेन्डारि फरायसालियाव गुनगोनां सोलोंथाइ होनायजों लोगोसेयैनो नोंथांमोना बे फरायसालियाव थानाय जानायनि हस्टेल खाबुखौ मोननो हागोन। बेजों लोगोसेयैनो बे फरायसालियाव एक्सट्रा टिउसन आरो इंलिश स्पीकिंग कर्सखौबो फरायसाफोरनो होनाय जायो। गोसो गोनां फरायसाफोरा मुं थिसननायखौ बाङाय बेसेनावनो मोननो हागोन। बेनिखायनो बड'लेण्ड एकाडेमि सिनियर सेकेन्डारि फरायसालियाव
फरायसा एबा नोंथांमोनहा मुं थिसननायनि बागै मिन्थिनोब्ला नैबे मबाइल नम्बर 9101488399 नङाब्ला थोंजों फरायसालियाव थांनानै खौरां लाहैनो हागोन।